Hello everyone, welcome back to my YouTube channel and another vlog. আপোনালোক সকলো ভালে আছে কুশলে আছে নে মই ভাবো সকলো বৰ ভালে আছে কুশলে আছে তো মোৰ এটা নতুন ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছো আৰু মোৰ এটা ডেইলি ব্লগ আগতেও দিছো আৰু তেনেকুৱা আৰু আজি এটা ডেইলি ব্লগ দিম আৰু এতিয়া আজি আমাৰ তাত আহিছে ৰিয়ানহত লাঞ্চৰ কাৰণে আহিছে আৰু বৌহতৰ ঘৰখনক লাঞ্চৰ কাৰণে মাতিছে সকলোবোৰ আহিব অকমান পিছত তো বাবু লেটস স্টার্ট দি ভিডিও তো আমার মা আহি পাইছে বৌগার মা আহি পাইছে আৰু এইটো হৈছে আৰপানা আৰু চুনু আৰু দেউতা পিছত আহি আছে তো চাওক এইবিলাক কিটচেনত মাহতে আৰু এয়া একেলগে চাহ হৈ আছে অকণমান পিছত তাৰমানে এয়া ব্ৰইলাৰৰ মাংস আমাৰ ৰিয়ানৰ কাৰণে আনিছে কাৰণ ৰিয়ানে আমাৰ হাঁহৰ মাংস নাখায় আৰু এয়া হ'ল কিবা কিবি মছলা আৰু এইটো আদা ৰগুন আলু এইটো মিৰ্চি কাশ্মীৰী মিৰ্চ ৰিয়ান এইখন হৈছে জুপিটাৰ এইখন ক্লাছিকখনৰ উঠি আৰু কি ঘূৰি ফুৰা যায় এইখন স্প্লেণ্ডাৰ এই মাহা আমাৰ চাৰিচকীয়া পৰি আছে ইয়াতে और ये हमारी पार्टी हो रही है আৰু এয়া আমাৰ জুইশালত হাঁহৰ মাংস হৈ আছে আজি মজা লাগব না ৰিয়ান কেনে মজা হাঁহৰ মাংস খাবি নে নাখা নাখা তোমাৰ কাৰণে ব্ৰইলাৰ আনছে সেইকাৰণে আজি মজা খানা দগৰা খানা হ'ব দেই চাওক এই মাখা আম কুটি আছে মাই আৰু আমি গোটেইকেইটা লগ হৈ এইবাৰ আম খাম আচা পকা চব খাম এইবাৰ চালা দিম খাবি না ৰিয়ান নাখা এইবাৰ আম আনিছে কাটি আমাৰ ৰিয়ানে দেখছা আম খাই আছে পুৰা আমাৰ ৰিয়ান খোৱাতে ব্যস্ত খালে নাইস তো আমাৰ বাইদেউহাৰ এইটো মাইনা মাই লৈ আছে তাইক তো কি কৰিব আৰু লৈয়ে থাকিব দিনত যিহেতু খুন্দি নামাৰে তাই হয়নে নহয় তো এতিয়া দুপৰীয়া হৈছে তেতিয়া খালোঁ ব্ৰেকফাষ্ট এইবাৰ গাখীৰ দিয়া চাহ আৰু খৰ্মা খাম গাখীৰ দিয়া চাহ আৰু খৰ্মা খোৱাৰ আমেজেই বেলেগ এইবাৰ মজা আয়া ইয়াৰ ৰাতিপুৱা কি খাইছিলি ৰাতিপুৱা ৰুটি খাইছিলি আৰু এইবাৰ চিপছ খাবা দিছা না মিঠুপাত মাছ আৰু এইটো দিছে আমাৰ দীপলিনা ইফালে চা দীপলিনা এইফালে ঐ ভাত নাখা খা पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो এবাৰ গোটেইকেইটাই ইহঁতে ভাত খাব ওলাইছে আমাৰ আলহী কেইটাই দেচোন কি আছে মাছ তাৰপিছত তিতা ভাজা পটল ভাজা ভেন্দি ভাজা মাংস কিহৰ মাংস এইটো হাঁহৰ মাংস The next day গুড মৰ্ণিং গাইজ মই এতিয়া লুচি আৰু ডিমা লৈ ল'লোঁ আৰু এতিয়া খাম এইটো মৰ্ণিং হ'ল আৰু এতিয়া জিমৰ পৰা আহিলোঁ মই খাই পেলাই এইবাৰ বজাৰত যাম মানে কি মোবাইল ল'ব যাম তো আজি কেনেকুৱা ধামাকা হ'ব আজি ভাল এটা মোবাইল চাম আৰু ল'ম কাৰ লগ কৈ আছোঁ অকণমান পিছত আৰু আজি মোবাইল লোৱা কথাটো সেইকাৰণে আজি ৰাতিপুৱাই পইচা পালোঁ আজি পুৰা এই পইচা লওঁ না ধাবাতে যাই খাই আহোঁ পুৰা দেখুৱাই আছোঁ তামাম পইচা দে मैं अमीर हूँ बहुत पैसा है मेरे पास তো গাইছ মানি কাপত পইচা ভৰাই ল'লোঁ এইবাৰ পকেটত ল'ম আৰু আমি বজাৰত গৈ আছোঁ এইটো মাস্ক ল'ব লাগিব মোৰ চশমা গোটেইখিনি ল'লোঁ আমি বজাৰ গৈ আজি মোবাইল ল'ম আমি মোবাইল তো কি মোবাইল ল'বি তই ভাবছা কি ল'ম এইটো হৈছে আমাৰ মন্দিৰ কৰি ল'লোঁ এই তাতে কি হৈছে এইটো ৰেল লাইন ইয়াৰ পৰা গোটেই গুৱাহাটীত যাব পাৰি ক'ৰবাত যাব পাৰি এতিয়াতো বন্ধই আমি অলপ যাম
তো এবারে গেট খুলে দিব, এবার আমি যাম। তো গাইছ আমি এতিয়া আহি পালোঁ আৰু গাড়ী থলোঁ। আমি ভিভ' জে এণ্টাৰপ্ৰাইজত আহি পালোঁ আৰু এইবাৰ ইয়াতে মোবাইল চাম আমি। তো আমি চাইছোঁ ৰেডমি নোট 9 480 MB আৰু কোৱাৰিট কেমেৰা 64 GB আৰু 4 GB RAM। বেলেগ চাবা আৰু মোবাইলটো ভালে লাগছে রিয়েলমি এইটো রেডমি না ৰেডমি নোট 9টো আমি ফাইনেল কৰি ল'লোঁ আৰু এইটো ল'লোঁ। ফোন নম্বৰটো তাৰপিছত এইটো মাকৰ কাৰণে ল'ব, এইটো নকিয়া 1200 মডেল। চিম চিম ভৰাই ৰেডি কৰি লওঁ, এইবাৰ মোবাইল লোৱা পাৰ্টি দিব দেই। টোটেল মিলি 10,000 আছে। পইচা কণ আৰু পইচা দি ফাইনেলি আমাৰ মোবাইল লোৱা হৈ গ'ল আৰু আমি দুটা মোবাইল ল'লোঁ, চাৰিটা দোকানৰ পৰা ল'লোঁ। তো আমি এতিয়া যাওঁ, তাৰপিছত জিঅ' চিম এখন বনাব এই, তাৰপিছত তাতে কি হয় আৰু জিঅ' চিমকেইটা এক্টিভেট হয় না নহয় আজি চাই লওঁ। তো লেটছ গো। তো জিঅ' চিম আমি বনাব, সেইটো জিঅ' চেণ্টাৰত আহি পাইছোঁ। তাৰপিছত জিঅ' চেণ্টাৰে কৈছে যে আমাক জেৰক্স কৰিব লাগে, ভোটাৰ ID কাৰ্ডটো আৰু ফটোটো জেৰক্স কৰি ইয়াতে জেৰক্স কৰিব আহিছোঁ। আমি ওলালোঁ আৰু গাড়ীখনৰ মই ইঞ্চুৰেঞ্চ কৰি ল'লোঁ। তো এতিয়া আমি ঘৰত, এয়া মিঠাই আছে, তাই কিবা কিবি ল'ব, যিহেতু আজি মোবাইল লৈছে, মোবাইল লোৱা পাৰ্টিও দিব আৰু মিঠাই চিঠাই লৈ আৰু চবকে মিঠাই কৰি দিব আৰু তাই। চানা লৈছে কেইটামান, চানাকে খাই দিম প্ৰথমে, তাৰপিছত চানা খাই আমি ঘৰত যাম। বেছি নাখাওঁ, ইয়াতে বন্ধ যিহেতু হৈছে 12টাৰ পৰা বন্ধ, তাৰপিছত পাৰ্টি 12টাৰ পৰা। তো বলক ঘৰলৈ যাওঁ। আহি পালোঁ আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। I stay loose, I stay hype, I stay loose, I stay hype.